ব্লগ কৰি আছো ফ্ৰম নলবাৰী। আজি বোলে 7টা বজাত প্ৰথমবাৰ ভাত খাই আছে। ৰাস্তা কেনে লাগছে আহি? রাস্তা তামাম ইয়াতে ড্রাইভার করবা লাগছে। অলি এবাৰ বেয়া বুলি ক। বা মাছ ভয় গেছে শেখরে তামাম সিওর মতলব খাস চিকেন SIKEN। Hello guys, welcome to a fresh new episode of Shekhor's Uncut Stories. আহাগুৰু সকলে ভালে আছে, কুশলে আছে and doing great in life. আজি ব্লগ কৰি আছো ফ্ৰম নলবাৰী। আজি নলবাৰী আহিছো আৰু কি কাৰণত আহিছো আপোনালোকক দেখুৱাই আছো। আজি আহিছো দেৱৰুপদাৰ লগত টেটু বনাব আৰু সি অলৰেডি বনালে টেটু। ব্ৰ টেটু চাও। এই যুগল মামা আমাৰ ভাত চাত খোৱা হ'ল অলৰেডি আৰু এতিয়া মই বনাম কিবা এটা হাতত। গোটেইখিনি ব্লগত আপোনালোকে দেখা পাব আৰু লগতে বাল্ডেছা যিটো কালী মন্দিৰ আছে মই সেইটো দেখুৱাম আপোনালোকক থুলমূলকৈ। আপোনালোকে চাব, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, লাইক কৰিব, কমেণ্ট কৰি মোক জনাব কেনে পালে আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল নটিফিকেশ্যন আইকনটো প্ৰেছ কৰি দিব। লগ পাই আছোঁ ৰাতিপুৱাৰ পৰা। বৰ্তমান আছোঁ ঘৰত, এতিয়া বাজিল 7:10 আৰু এই ইয়াতে ভাত চাত খাওঁ পূৰা একদম আলু ভাত লৈ লৈছোঁ। এই আৰে দেৱৰূপ দা আজি বোলে 7টা বজাত প্ৰথমবাৰ ভাত খাই আছে। মোৰ ভাত জীৱনত কি আছে, প্ৰথমতে ভাত খাই লওঁ, তাৰপিছত যাওঁ আৰু ৰাতি ভালকৈ টোপনি হোৱা নাই, চকুটো ক'লা পৰি আছে। এতিয়া বাজিল 7:30 আৰু ওলোৱা মেলা হৈ গ'ল পূৰা একদম উই আৰ ৰেডি নাও। আৰু কি কাৰণত গৈ আছোঁ আপোনালোকে গম পাইছে, আপোনালোকে ইণ্ট্ৰ'ত গম পালে আৰু থাম্বনেইলতো আপোনালোকে দেখা পালে কি কাৰণত গৈ আছোঁ। এতিয়া আছোঁ গুৱাহাটীৰ ঘৰত, এতিয়া ইয়াৰ পৰা ওলাই যাওঁ, আপোনালোকক দেখুৱাই থাকিম গোটেইখিনি, স্কিপ নকৰাকৈ চাই থাকিব। ওলাই গ'লোঁ ফ্লেটৰ পৰা আৰু এতিয়া চলাই আছে দেৱৰূপ দাই বাইক। এই 8টা বজাতে কেনেকুৱা জাম চাই লওক গুৱাহাটীত। গাইজ আহি পাই গ'লোঁ চেক গেট। এতিয়া আপোনালোক দেখুৱাই দিওঁ, এতিয়া লেখা আছে হাজো 20 কিলোমিটাৰ, নলবাৰী 56। যদি আমি ৰঙিয়া হৈ যাওঁ তেতিয়াহ'লে আমাৰ হ'ব 56 আৰু যদি আমি যাওঁ হাজো হয় তেতিয়াহ'লে আমাৰ হ'ব 45 কিলোমিটাৰ্ছ। চ' এতিয়া হাজো হৈ যাম, 1 ঘণ্টা 4 মিনিট বা 5 মিনিটত গৈ পাম, চাওঁ আহক কিমান টাইম লাগে। বহুত জল্দি আহি পাই গ'লোঁ হাজো আৰু বহুত জল্দি মানে বহুত ফাষ্ট আহিছোঁ আহোঁতে। এতিয়া বাজিল 8:30 আৰু হাজো আহি পালোঁ আৰু ইয়াতে আছোঁ এতিয়া চন্দ্ৰমা হোটেল এণ্ড ৰেষ্টুৰেণ্টত। চাহ তাহ খাই লওঁ বঢ়িয়াকৈ, তাৰপিছত যাম আৰু ওৱান অফ দ্য ফেমাছ ৰেষ্টুৰেণ্ট অফ হাজো। ডায়াবেটিস নহয় তো একদম গৰম মজা চাহ আহি গৈছে। চাহ তাহ খোৱা হৈ গ'ল, এতিয়া হাজোৰ পৰা ওলাই যাওঁ নলবাৰী আৰু 25 কিলোমিটাৰ্ছ। ফাইনেলি আহি নলবাৰী সোমাই গ'লোঁ আৰু নলবাৰীৰ পৰা এতিয়া যাব লাগিব আমি বাল্ডেছা মন্দিৰৰ ওচৰত, তাতে আছে মামাৰ ঘৰ, তাতে গৈ আছোঁ। ৰাস্তা কেনে লাগছে আহি? রাস্তা তামাম ইয়াতে ড্রাইভার করবা লাগছে। হাজো প্ৰ মেক্স। এতিয়া বাল্ডেছাৰ ৰাস্তাত সোমাই গৈছোঁ, এতিয়া গৈ আছোঁ চিধা আৰু এইটো ৰাস্তাৰে আগতে অহা নাছিলোঁ মই। হাজো নলবাৰীৰ যিটো ৰোড আছে এইটোৰ পৰা যদি চিধা আপোনালোকে আহি যদি গুগল মেপত মাৰি দিয়ে তেতিয়াহ'লে আপোনালোকে এইটো ৰাস্তাত আহিব পাৰিব। দেখুৱাই আছোঁ ৰ'ব ৰাস্তাটো। ফাইনেলি আহি পাই গ'লোঁ বাল্ডেছা আৰু এইটো হৈছে কালী মন্দিৰ। অকণমান পিছত আহি কিনে দেখুৱাই আছোঁ যিটো কামত আহিছোঁ সেইটো কামত যাওঁ। আজি প্ৰায় 4 বছৰমান অহা নাছিলোঁ ইয়াতে আৰু আজি আহি বহুত ভাল লাগিছে আৰু গোটেই ৰাস্তা ধুনীয়া হৈ গ'ল। এতিয়া টেটু বনাব ল'ৰাই এতিয়া পূৰা একদম প্ৰিণ্ট আউট লৈ আহি গ'ল। দেৱৰূপ দা সোমাল ইয়াতে। এইয়া কেনে জীৱনে কি আছে, আমি আছি নেকি? চাও ক'ত বনাবা? ইয়াতে বনাম টেটুটো, হাতটো ইয়াতে এনেকৈ ৰাখিব লাগিব। ডেমো নেকি এইটো? ইয়াতে ডায়েগ্ৰামটো বনাই আছে। এইটো কামটো কেনেকৈ হয় মানে? ফাৰ্ষ্টতে এইটো প্ৰিণ্ট আউট ওলাব লাগে না, তাৰপিছত ট্ৰেচিং পেপাৰত লাগে। অঁ কি পেপাৰ বুলি কয় এইটো? পেপাৰ। কিন্তু ইয়াতে বহাই দিবা আৰু খুলি লৈছিল জীৱনত কিয়া আৰাম লাগে না, জীৱনত আৰাম লাগে। আৰম্ভণি প্ৰথমতে ছেভিং ভয় লাগছে দেখা ল'ৰা।
কোনটো বস্তু মই হাতটো জানা কিছু কৰি গমে নাপায় নেকি মই পিছ কৰিলোঁ কিন্তু মাৰিবলৈ হাতখন দাঙি হাতখনটো না আমি খাওঁ ওয়াও কেনে আরম্ভণি জয় মা কিরকম লাগছে তোৰ নিচিনা যদি বনোৱা মানুহ পাওঁ দিনটো বনাই থাকিম টেটু বুলি কয় নিহিলা যে কি নিহিলা ভাত আৰু কি আৰু বনাব পাৰিছো আৰু বনাম মানে বহুতৰো সেই ইচ্ছা হাউ ইজ দ্য এক্সপিৰিয়েঞ্চ একদম চ' গুড গ্ৰেট গ্ৰেট তাৰপিছত সেই লাগি দিব না গাইজ এতিয়া আহিছোঁ আমি বাল্লেচা কালী মন্দিৰত আৰু ইয়াতে নিপু ইয়াতে লিখা আছে নিপু আৰু যুগল মামাই অলপ ছেডিং কৰিছে বোলে এটা ধুনীয়া এটা বস্তু বনাই থৈ দিছে দেখুৱাই আছোঁ আপোনাক এইটো চাওক কি বঢ়িয়া একদম জুবিন গাৰ্গ মন যায় আই লাভ বালিলেচা কিন্তু ইয়াতে লোকেলিটিত কয় বালিলেচা বুলি ফটোতকৈ বেছি বা ভিডিঅ'তকৈ বেছি আপোনালোকে ইয়াতে আহক ছাগলী এবাৰ বেয়া বুলি কয় এবাৰ বেয়া বুলি ঐ বাপৰে এনেকুৱা মাছ দেখা নাই দে মই জীৱনত কি দিয়ে দা হয় অঁ দা হয় ধৰেতো মানে এটা সময়ত আৰু অঁ 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 ঠিক আছে গাই যেতিয়া মন্দিৰটো দেখুৱাই আছোঁ আপোনালোকক এইটো মন্দিৰ বহুত নাম থকা একদম বহুত নাম থকা মন্দিৰ এটা দক্ষিণাকালী মানে মানে কালি দুটা হয় ন এটা দক্ষিণাকালী মানে যাৰ ৰাইট লেগটো শিৱৰ বুকুত হয় আৰু এটা হ'ল বামা কালী যাৰ লেফ্ট ভৰিটো শিৱৰ বুকুত হয় ভোগ চোগ বনাই দিছে খিচাৰি চিচাৰি বনাই আছে এয়া আৰু ইয়াতে কিবা কিবি উৎসৱত এইখিনি জেগাত প্ৰগ্ৰেমো হয় কেইদিনমান আগতে চিলভাৰ জুবলি আছিলে ডিক্সুহঁত আহিছিলে এইখন ফিল্ডত আৰু এবাৰ মই আহিছিলোঁ আজি 3 years মানত গান গাইছিলোঁ নলবাৰী থিয়েটাৰৰ কাৰণে বহুত বেছি বিখ্যাত ইয়াতে বহুত বেছি থিয়েটাৰৰ প্ৰেক্টিচ কৰে বা ওনাৰ ইয়াতে থাকে আৰু এইখন এখন থিয়েটাৰ হয় গাইজ মন্দিৰটো যিখিনি পাৰোঁ থুলমূলকৈ আজি দেখুৱাই দিলোঁ আৰু কিবা যদি মোৰ ভুলো হৈছে কোৱা তেতিয়াহ'লে কমেণ্টছত গৈ কিনে অলপ ঠিক কৰাই দিব আৰু যদি কেতিয়াবা নেক্সট টাইম আহোঁ কেতিয়াবা মানে আহিমে বাৰু ইয়াতে অহা হৈ থাকে আৰু যদি আহোঁ তেতিয়াহ'লে মাহঁতৰ পৰা সুধি গোটেইখিনি বস্তু মই জনাই দিম আপোনালোকক এয়া যুগল মামা এতিয়া মাংস বনে বৰ ধুনীয়াকৈ দেখিব মাংস টেষ্ট কৰিম বাতি চাতি লৈছোঁ একদম খখ মোৰ হৈ যাব গাইজ পূৰা ভাগৰি জুগৰি আছোঁ এতিয়া বাজিলোঁ প্ৰায় 3টা ইয়াতে আছোঁ এতিয়া নলবাৰীত আৰু মামা ককাহঁতৰ ঘৰৰ পিছফালৰ পুখুৰীটি চাই লওক আপোনালোক দেখুৱাই আছোঁ এই নলবাৰীৰ নাজাৰা একদম গাঁৱৰ ভিতৰত লাও চাও দিয়ে দে এয়া গোটেই একদম লাওৰ চাং আৰু এয়া হাঁহ মই অলপ খোৱা চিকেন SIKEN তুমি কি খোৱা মই খাওঁ পনীৰ একে কেতিয়াও প্ৰটিন একে নহয় এইয়া ভাত একদম বঢ়িয়া মাংস আৰু পনীৰ দি মজাকৈ ভাত খাই লওঁ বৰমা অলপ নিমখ দিওঁ মই অলপ বেছি খাওঁ মানে ই অলপ শক্ত নিমখি মানে চল্ট লাভাৰ নে চল্ট লাগে পনীৰ জলকীয়া মাংস এয়া হাঁচিৰ ডিম আৰু পনীৰ এয়া গেঞ্জিমেন আৰু এইফালে মই বনাম ইয়াতে আঁকি লৈছে গাইজ এতিয়া একদম টেটু চেটু বনাই হৈ গ'ল এইটো মিউজিকেল টেটু আৰু বনাম নেক্সট টাইম হাতত বনাম ডাঙৰকৈ আজি ভয় খাই আছিলোঁ অকণমান সেইকাৰণে সৰুকৈ বনাই দিলে বনাই কেনে পাইছে হাতত ঠিকে আছে ভয়টো খোৱা নাই মই নাই এয়া আৰু ইটো ভয় নাখায় ভয় খাইছে শেখৰ তামাম চিঞৰছে কিন্তু এইটো আপোনালোকক দেখুওৱা নাই পাইছে এইটো এটা টেটু আৰু আজি হৈ গ'ল আপোনালোকৰ পৰা কোনোবা যদি টেটু বনাব খোজে তো যুগল দাকটো নাপাব আমাক কণ্টেক্ট কৰিলে হ'ল আমি যুগল দাৰ কণ্টেক্টটো আমি কৰি দিম যদি আপোনালোকে কোনোবাই যদি টেটু বনাব খোজে মই নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে যদি নলবাৰীৰ ওচৰে পাজৰে থাকে তেতিয়াহ'লে ইয়াতে আহি কিনে আপোনালোকে টেটু বনাব পাৰিব বা যদি টংলাটো থাকে তেতিয়া কণ্টেক্ট কৰিব তেতিয়া মোক মেছেজ দিলেই হ'ল মই ইমেইল আইডি থাকে নাম্বাৰ থাকে আৰু যদি আপোনালোকে যদি নলবাৰীৰ ওচৰে পাজৰে থাকে তেতিয়াহ'লে আহিব ইয়াতে একদম যদি মোৰ নাম কয় তেতিয়াহ'লে অকণমান ডিছকাউণ্ট দি দিব আপোনালোকে বঢ়িয়াকৈ আহিব আৰু ধুনীয়া একদম বঢ়িয়া ফিনিচিং চাওক
এতিয়া ইয়াৰ পৰা ওলাই যাওঁ আৰু লাহেকৈ চ' গাইজ এতিয়া নলবাৰীৰ পৰা ওলাই গৈ আছোঁ এতিয়া এয়া যুগল মামা আছে আগবঢ়াই দি বাই 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 থেংক ইউ চ' গাইজ টেটু চেটু বনাই আহিলোঁ এতিয়া আহি পালোঁ গুৱাহাটী আৰু আহি পাই আহিছোঁ LG টাৱাৰ সকলোৱে চিনি পায় LG টাৱাৰত পিয়াৰ্চিং কৰি ল'লোঁ এতিয়া ফাইনেলি টেটু বনাই হাতত আৰু পিয়াৰ্চিং কৰি কিনে আহি পালোঁ ঘৰত আৰু বহুত ভাগৰ লাগিছে অৱস্থা একদম কাহিল চকুটো কলা পৰি আছে আৰু ৰাতি শোৱাও হোৱা নাছিল আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি কোনোবাই ভাবি আছে টেটু বনাওঁ তেতিয়াহ'লে তলত মই দি থৈ দিছোঁ নাম্বাৰটো সেই নাম্বাৰত কণ্টেক্ট কৰিলে হ'ল আৰু যদি মোকো কণ্টেক্ট কৰে যদি টংলাৰ হয় আপোনালোকে মোক কণ্টেক্ট কৰিব বা দেৱৰূপদাক যদি কণ্টেক্ট কৰি চিনি পায় তেতিয়াহ'লে দেৱৰূপদাক কণ্টেক্ট কৰিব আপোনালোকে পাই যাব লিংক আৰু টংলাত আহি আছে অতি সোনকালে তেওঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বেল নটিফিকেশ্যন আইকনটো প্ৰেছ কৰি দিব আৰু এবাৰ লগ পাম নেক্সট ভিডিঅ'তে নেক্সট ছানডে বাই বাই